চাচা ঐ চাচা বিমলা ভাত হৈছি না এই বাচনখিনি ধোৱা হলি ভাত দি আছো ৰব দে ঠিক আছে দে নন্দ আরে ইমান টাইম হল মেসেজ রিপ্লাই কিয় কৰা নাই এই নন্দ পথাৰৰ মাজত একলাই একলাই কি কৰি আছা বিৰাই চিৰাই লাগাল দিছে নেকি এটোক সুবেন কি বিৰাই লাগাল দিয়া কথা কয় বিৰাই লাগাল দিয়া নাই আসলে লাগাল দিছি ইস বেটা চাও কাৰ লগত চিনি খাই আছা হেৰি এই ভাত সাজু আহক ভাতকেইটা খাই লওক হেৰি কি ভাবি আছে হে ভাত খাই বোলে ভাত সাজু আহক বিমলা কিবা কৈছ মোক মই কি কৈ আছো সিটো বাদ দিয়ক আপুনি কি ভাবি আছে সিটো আগতে কওক আমাৰ মইনা যি চেণ্ট্ৰেল স্কুলত চিট নাপলা সেইটো কথাই ভাবি আছো ৰবা যি হৈছি ইগলাখান আৰু চিন্তা কৰি থাকবা নালগে দিয়ক নহয় বিমলা উমেশৰ পুতাকা যদি চেণ্ট্ৰেল স্কুলত চিট পায় আমাৰ মইনাই কিয় নাপায় এইগিলা কথা ভাবি মোৰ বহুত টেনচন হৈ আছে হ'ব দিয়ক বেছি চিন্তা কৰি থাকবা নালগে ভগৱানে যি কৰে সব মংগলৰ কাৰণে কৰে কি ক'লা এইমাত্ৰ তুমি কি ক'লা হাৰে মই কৈছো ভগৱানে যি কৰে সব মংগলৰ কাৰণে কৰে তুমি ইমান দিনা এইটো কথা কিয় কনাই হাৰে ইটো কিবা কবা লাগা কথা নেকি দস্তুৰ মত কবা লাগা কথা ইটো কথা তুমি ইমান দিনা মোক কিয় কনাই ৰব আপনি ইমান কিয় গেৰগেৰাই উঠছিনো আপনি ইটো কথা আগতে জানলি কি কৰলাক হয় তুমি যদি এইটো কথা জানাই ভগৱানে সব মংগলৰ কাৰণে কৰে এইটো কথা আগৰ পৰা গম পালি এই পৃথিৱীত থাকলো নেকি পইচা পাতি জমা কৰি মংগল গ্ৰহত গুচি গেলো তোৰ এই স্বভাৱৰ কাৰণে আজিকালি ইমান উন্নতি কৰিব পৰা নাই সব কথা জানি ফেলাও নকা হেৰি এতে ইগলা ডাইলগ মাৰি থাকবা নালগে ভাত খাব না ভাত খাই যদি আহক হাই ৰে হাই বিমলা যদি মোক আগতে কলা হয় আজি মই মংগল গ্ৰহত থাকবা পারলো হয় সুবেন টিকলাথের গাঁৱৰে জুতিকা তইও আর কাম বিচৰি পোৱা নাই এই কেনে আপি তই জানা না তোক ঠগাব 100% তোক লুটি পুটি খাব ইটা আনফ্ৰেন্ড কৰ কি কয় তই কিনকে গম পা কম মেছেজ করলু মই তাইৰ লগত ফেসবুকত ময়ে পতাবা নল্লু আৰু তোৰ নিচিনা চলি তুই পতাবি 100% ঠগাব গতিকে টাইম থাকোতে আনফ্ৰেন্ড কৰি দি ব্লক মাৰি দি তাইক হয় কিনো কয় ব্লকে মাৰি দিলো যা হয় সুবেন জুতি গাহে গেছি আৰু দুটা আছে লাইনত
আৰু দুটা অ কোনিয়ে নাম পাপৰি দাস ঘৰ ক'ত এ ঘৰতে দিয়া নাই খচৰ কিয় লাগে চেনিহে খাব লাগে নন্দ তই এই পৰহিদিনা ৰিচাৰ্জ ভৰাই দিছিলি নেকি 149 এটা ভৰাই দিছিলো এই ৰাতিপুৱা তোক মেছেজ দিছিল না বিউটি পাৰ্লাৰত যাবা বুলি অ আৰু এই মিমাকৰ পুতাক এটা আমাৰ গাঁৱত থাকে বুলি তোক কৈছি না অ আৰু অলপ আগতে মেছেজ দিছিল নেকি তোক ভাত খাৱা বুলি দিছি ঐ তই পাপৰিৰ বিষয়ে ইমান কথা কেনেকে জানাই তাই কিবা তন্দৰ আলহী হয় নেকি পাপৰ বিষয়ে মই অল এভৰিথিং জানো তাই কি খাই ভাল পায় ক'ত যায় ভাল পায় কি পিন্ধি ভাল পায় চব জানো মই অল এভৰিথিং কৈ দিব পাৰোঁ মই দেচো ক তাই কি খাই ভাল পায় তাই ম'ম' হা দেচোন ক তাই কি পিন্ধি ভাল পায় জিন্সৰ লং পেণ্ট দেচোন দে ইবাৰ ক তাই কি গাড়ী ভাল পায় গাড়ী তাই এভেঞ্জাৰত উঠি ভাল পায় চুবেন তই পাপৰিৰ বিষয়ে ইমান ভালকে কিনকে জানাই নিশ্চয় তন্দৰ কিবা আলহী হয় তই কচোন কিনকে জানা ৰ কৈ আছোঁ ৰ কিন্তু পাপৰি বোলে তোক আজি টিভি ৰিচাৰ্জ ভৰাই দিবা দিছা না দিছো অলপ আগতে দিছো দিছা চুবেন ক না তই পাপৰিৰ বিষয়ে ইমান ভালকে কিনকে জানা ক'বা ইচ্ছা নাই তথাপিও একদিন হ'লেতো গমেই পাবি গতিকে কৈয়ে দিওঁ দে কোনা ভাই কোনা শুন তেতিয়াহ'লে পাপৰি দাস যোনটো ফেচবুক একাউণ্ট সেইটো মোৰে ফেক একাউণ্ট হা ইমান দিনে মই মেছেজ দি আছিলোঁ তো চুবেন ফাল্টু কৰবি ইগলাৰ ক্ষেত্ৰত ফাল্টু নকৰবি দে কিমান সময় নষ্ট কৰিলি তই মোৰ নন্দ থেংক ইউ ৰিচাৰ্জ ভৰাই দিয়াৰ কাৰণে থেংক ইউ আৰু লগতে বাই বাই তন্দক মই কি দিয়া নাই যি লাগে তাকে দিছো পিঁয়াজ লাগে আলু লাগে তেল লাগে মছলা পাতি লাগে তথাপিও আঞ্জা খত নহয় যিহে ৰঙালাও তৰকাৰী বনাইছা নিমখ চিমখটো হোৱা নাই সিজাও নাই আৰু মই যদি মিছা কওঁ বুলি ভাবছা সেই পিছফালে গৰুটোক দি চাছো শুনিও চাবাৰ নহয় তন্দৰ মুঠতে কামত গুৰুত্ব নাই পালা মাৰা তালত থকা হেৰি কি হৈছে হে কিয় ইমান হাল্লা কৰি আছে তই তৰকাৰী বনাওঁতে কি ভাবি আছিলি কি বনাইছা এখন তৰকাৰী মই বনোৱা নাই নহয় আমাৰ জানমণিয়ে বনাইছি দাউতা মই আজি তৰকাৰী বনাইছো কেনে হৈছি তই জানাই মই ৰঙালাও কিমান ভাল পাওঁ তথাপিও তাইক তই ৰঙালাওখিনি কিয় বনাবা দিছা বাপ্পা একদিন আঞ্জাখন বয়া হওঁতে ইমান হাল্লা কৰবা নালগে দিয়ক সদায় আঞ্জা বেয়া কৰি থাকলি তোৰ কথা বেয়া হ'ব দে তোৰ ৰজা দশৰথৰ নাম শুনছা না শুনছো কি হ'ল তাতে ৰজা দশৰথে 3টা বিয়া কৰিছিল তই যদি সদায় এনেকে আঞ্জা বেয়া কৰি থাকা মই কোনদিনা আৰু 2টা আনি ঘৰ সোমাই দিওঁ তই গমেই পাৰ নাই হেৰি আপুনি দ্ৰৌপদীৰ নাম শুনছি না দ্ৰৌপদীৰ নাম শুনছো তো কিয়া দ্ৰৌপদীও কিন্তু 5টাৰ লগত বিয়া হৈছিল ইটো কথা মনত ৰাখব হেট পাগলি তই ফাল্টু চাল্টু বুজি নাপা যা এনে ধেমালি কৰছো যা ৰঙালাও আঞ্জা বেয়া হ'লেও কথা নাই যা বাপ্পা আজিকালি তিৰিগিলা একোৱে ক'বা নোৱাৰি উত্তৰ জিভাৰ আগতে থাকে বিমলা দে মনাখান দে ৰবচোন কি হলা বিমলা আপোনাৰ ইমান ভাল কাপোৰ থাকোতে কি তো পুৰণা স্পৰ্টিং পিন্ধি বজাৰত যাবা হলছি হে তুমি বুজি নাপাৰা ইগলাখান পিন্ধাৰ কণ্ডিশ্যন এটা আছে কি কণ্ডিশ্যন হে বুজাই দিয়কচোন শুনা তেতিয়াহ'লে যেতিয়া ভাল চলাগিলা পিন্ধি যা তেতিয়া দোকানী ভাল চব্জিগিলা ওলাই দে নিকনেকাও থাকবা নোৱাৰো কম দামী চলাগিলা পিন্ধি গেলি কম দামী চব্জি ওলাই দে তেতিয়া মোৰ লাভ হয় নেকি এইটো এটা ভাল উপায় আছে ৰব আৰু কি উপায় দে মোক হেৰি ইটো লকচোন ইটো মই কি কৰিম আপুনি ফাটা গিঞ্জিটো পিন্ধি লৈ বাটিটো হাতত লৈ ফেলে দোকানৰ আগত থিয়া দিব তেতিয়া বস্তুগিলা ফ্ৰীতে পাব দিয়ক তই মোক ভিক্ষাৰী বনাই দিলি তোক আজি মই
আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ লগতে ছাবস্ক্ৰাইব কৰিব আজিকালি দেখোন লাইক চাইক কমি গৈছে অলপ বেছিকৈ লাইক কৰি দিব